নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিও আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা সাঁথৰ ভিডিঅ'লৈ। তো আজি মই আপোনালোকৰ ওচৰত নতুনকৈ সাঁথৰ লৈ আহিছোঁ। কেইটামান সাঁথৰকেইটাৰ উত্তৰ দিবলৈ চেষ্টা কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা ৰাখিলোঁ। আজি 1 নম্বৰ সাঁথৰটো হৈছে কলমৰ মাজত কি থাকে? কলমৰ মাজত কি থাকে? ভাবকচোন বাৰু উত্তৰটো কি হ'ব পাৰে? হয়, ইয়াৰ উত্তৰটো হৈছে ল আখৰটো। 2 নম্বৰ সাঁথৰটো হৈছে কি বস্তু চোৰে চোৰ কৰিব খুজিলেও কৰিব নোৱাৰে? ভাবকচোন বাৰু, কি বস্তু চোৰে চোৰ কৰিব খুজিলেও কৰিব নোৱাৰে? ভাবকচোন বাৰু উত্তৰটো কি হ'ব পাৰে? ভাবিব পাৰিলেনে বাৰু? উত্তৰটো হৈছে জ্ঞান। 3 নম্বৰ সাঁথৰটো হৈছে কি ফলৰ ভিতৰত গুটিৰ সলনি গুলি থাকে? কি ফলৰ ভিতৰত গুটিৰ সলনি গুলি থাকে? ভাবকচোন বাৰু উত্তৰটো কি হ'ব পাৰে? ভাবিব পাৰিলেনে বাৰু? হয়, উত্তৰটো হৈছে ৰাইফল। 4 নম্বৰ সাঁথৰটো হৈছে এনেকুৱা কি কাম আছে যিটো ল'ৰাতকৈ ছোৱালীয়ে কৰি বেছি ভাল পায়? এনেকুৱা কি কাম আছে যিটো ল'ৰাতকৈ ছোৱালীয়ে কৰি বেছি ভাল পায়? ভাবকচোন বাৰু উত্তৰটো কি হ'ব পাৰে? ভাবিব পাৰিলেনে বাৰু? হয়, উত্তৰটো হৈছে বজাৰ কৰি। 5 নম্বৰ সাঁথৰটো হৈছে লাহে লাহে খোজ কাঢ়ে নাই তাৰ নাৰী, কি জীৱ সেইটো যাৰ আছে জিভাত দাড়ি? ভাবকচোন বাৰু উত্তৰটো কি হ'ব পাৰে? হয়, ইয়াৰ উত্তৰটো হৈছে কুমজেলেকুৱা। 6 নম্বৰ সাঁথৰটো হৈছে দুটা সূতাৰ মাজত আছে ফুটা, সোমাই দিলোঁ শুই থাকিল ৰাতিপুৱাহে উঠিল। দুটা ফুটাৰ মাজত আছে ফুটা, সোমাই দিলোঁ শুই থাকিল ৰাতিপুৱাহে উঠিল। ভাবকচোন বাৰু উত্তৰটো কি হ'ব পাৰে? হয়, ইয়াৰ সঠিক উত্তৰটো হৈছে দুৱাৰৰ কিলিপটো। 7 নম্বৰ সাঁথৰটো হৈছে বাঁহত থাকিলে শুই থাকে, খহি দিলে জ্বলি মৰে। বাঁহত থাকিলে শুই থাকে, খহি দিলে জ্বলি মৰে। ভাবকচোন বাৰু উত্তৰটো কি হ'ব পাৰে? হয়, ইয়াৰ উত্তৰটো হৈছে মেচ বা জুইশলাৰ কাঠি। 8 নম্বৰ সাঁথৰটো হৈছে হোলাৰ ভাই মূলা, সি পিন্ধে 100 চোলা। হোলাৰ ভাই মূলা, সি পিন্ধে 100 চোলা। ভাবকচোন বাৰু উত্তৰটো কি হ'ব পাৰে? হয়, ইয়াৰ উত্তৰটো হৈছে কলফুল। 9 নম্বৰ সাঁথৰটো হৈছে কি প্ৰশ্নৰ উত্তৰ প্ৰতিদিনে বেলেগ বেলেগ হয়? কি প্ৰশ্নৰ উত্তৰ প্ৰতিদিনে বেলেগ বেলেগ হয়? ভাবকচোন বাৰু উত্তৰটো কি হ'ব পাৰে? ভাবিব পাৰিলেনে বাৰু? উত্তৰটো হৈছে সময় বা কেইটা বজা। 10 নম্বৰ সাঁথৰটো হৈছে হাতেৰে ধৰি ভৰিৰে মাৰে, কোনোবা উঠিলেই লৰ মাৰে। হাতেৰে ধৰি ভৰিৰে মাৰে, কোনোবা উঠিলেই লৰ মাৰে। ভাবকচোন বাৰু উত্তৰটো কি হ'ব পাৰে? ভাবিব পাৰিলেনে বাৰু? হয়, উত্তৰটো হৈছে চাইকেল। 11 নম্বৰ সাঁথৰটো হৈছে দিলে নাখায় নিদিলে খায়। ভাবকচোন বাৰু উত্তৰটো কি হ'ব পাৰে? দিলে নাখায় নিদিলে খায়। ভাবিব পাৰিলেনে বাৰু? উত্তৰটো হৈছে গৰুৰ মুখৰা। বন্ধু বান্ধৱীসকল, আজিৰ বাবে এইকেইটা সাঁথৰ দিলোঁ। সাঁথৰকেইটা যদি ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো লাইক কৰি ল'ব বুলি আশা কৰিলোঁ। ধন্যবাদ।